ক্ৰিকেট খেলপথাৰত প্ৰতিদিনে অভিলেখ সৃষ্টি আৰু ভংগ হৈয়ে থাকে, কিন্তু বহু সময়ত খেলুৱৈয়ে এনে অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হয় যাক ভংগ কৰাটো অসম্ভৱ। বন্ধুসকল, আজি আমি আপোনালোকক এনে এটা অভিলেখৰ কথা ক'বলৈ গৈ আছোঁ, যিটো এজন ভাৰতীয় বলাৰৰ ওপৰত পঞ্জীয়ন হৈছে। 2টা বলত 3টা উইকেট লোৱাৰ এই আচৰিত কামটো কৰিলে এজন ভাৰতীয় বলাৰে। এই আচৰিত বলাৰজন হৈছে প্ৰবীণ তাম্বে। 2014 চনৰ IPL এখন খেলৰ সময়ত প্ৰবীণ তাম্বেই 2টা বলত হেট্ৰিক লোৱাৰ এই কৃতিত্ব কৰিছিল। IPL 2014ত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হৈছিল, য'ত কলকাতা দলক ৰাজস্থান ৰয়েলছে প্ৰায় 171 ৰানৰ লক্ষ্য জয়ী হ'বলৈ এই খেলখনত ৰাজস্থান দলৰ বলাৰসকলে প্ৰচণ্ড বলিং আগবঢ়াইছিল। 16 নম্বৰ অভাৰত প্ৰবীণ তাম্বেই বল কৰিবলৈ ওলাই আহি অভাৰৰ প্ৰথমটো বল ৱাইড দলিয়াই দিয়ে, কিন্তু এই বলটোৰ ওপৰত সঞ্জু চেমছন ৱাইডৰ বাবে আম্পায়াৰক আপিল কৰে। এই বলত ৰাজস্থান ৰয়েলছে 1টা উইকেট লাভ কৰে। ইয়াৰ পিছত যেতিয়া প্ৰবীণ তাম্বেই দ্বিতীয় বলটো কৰিবলৈ আহিছিল, তেতিয়া তেওঁ ইউসুফ পাঠানৰ উইকেটটো লৈছিল আৰু পিছত পৰৱৰ্তী বলত তেওঁ ৰিয়ান দহতেকক নিজৰ বলী কৰিছিল। এইদৰে প্ৰবীণ তাম্বেই 2টা বলত 3টা উইকেট দখল কৰি চাঞ্চল্যকৰ সৃষ্টি কৰে।